Good morning guys. আমাৰ ডিডিছ ব্লগ চেনেলটোলৈ আপোনালোকক স্বাগতম জনাইছো। Morning আপোনালোক কেনে আছে? আশা কৰোঁ সকলোৰে ভালেই। আমাৰো ভালেই কাৰণে এতিয়া ৰাস্তা দি গৈ থাকিব পাৰিছো। আমি অলপ ওলাই আহিছো। মামা ঘৰলৈ যাওঁ। মামা ঘৰ বুলি কৈতো মামা ঘৰৰ ওচৰতে, সেইটো কাৰণে পুটুক যাওঁ। দৰকাৰ এটা আছে মানে সেইকাৰণে ৰ'দ দিছে একো দেখাই কিবা গাইজ চুইটাৰ মই মেলিব মোৰ ফ্ৰেণ্ডক এৰি থৈ পৰহিলৈ যামগে দেই। আকৌ আহিব যেনিবা। আকৌ পটককে নাহো, ইমান দিন থাকিছো আৰু। আহিব হয়নে? মই নাথাকিলে খুব বেয়া পায়। আজি আপোনালোকক আমাৰ কেনেকৈ চিনাকি হৈছিল, ক'ত হৈছিল, কি হৈছিল তাইৰ ওপৰত ভালকৈ বুজাই ক'ম হা। পৰ্ব ক'ব হয় নাই? মোক চিনাকিটো কৰাই দিয়া আগতে গামোচা এখন পিন্ধাই ল'বি। ঠিক আছে, বহুত ৰ'দ দিছে, গৈ লওঁ ৰ'বত তাৰপিছত দেখাই আছোঁ দেই। গুড আফটাৰনুন এভৰিৱান। অথনি মামাৰ ঘৰৰ পৰা আহি পালোহি, পাই আজি মাহঁত নাই। মাহঁত এফালে গৈছে গোলাঘাটলৈ, মা পাপাই। মই গা পা ধুই মেলি কিবা কিবি বনাই কৰি ভাতটো খাই ল'লোঁ। খোৱা বোলো বাচন চাচন ধুই এতিয়া বোলো ভিডিঅ'টো সম্পূৰ্ণ কৰোঁ। মই যে ফুল ৰুইছিলোঁ আপোনালোকক দেখুৱাইছিলোঁ, ফুল ফুলিছে চব। এইয়া বেলি ফুল, এইটো কলি দেখিছে, ইয়াতো ফুলিছে আৰু দেখাইছোঁ ৰ'ব। এইবোৰ ফুল মই নিজে সিঁচিছোঁ, সিঁচি মেলি নিজে ৰুইছোঁ, কোনেও মোক হেল্প কৰি দিয়া নাই। এদিন ফ্ৰেণ্ডজনীয়ে অকণমান হেল্প কৰি দিছিলে আৰু ধুনীয়া। সেইটো এটা চাওক, সেইটো কলি, এইবোৰ চব ৰুই থৈছোঁ। ফুলিব আৰু ফুলিলে মানে ধুনীয়া লাগিব দেখিবলৈ। তাৰপৰা আৰু এতিয়া আপোনালোকক কিছুমান কথা ক'ম বুলি ভাবিছোঁ হা, কম বহি লৈছোঁ। মোৰ ঘৰ হৈছে দেৰগাঁও খনিকৰ, মানে দেৰগাঁৱৰ পৰা কোৱালগুৰি পায়। কোৱালগুৰিৰ পৰা আমাৰ ঘৰলৈ 8 কিলোমিটাৰমান সোমাই আহিব লাগে। আৰু ধুনুৰ ঘৰ হৈছে দেৰগাঁও চিৰিষ্টিকা বুলি কয়। দেৰগাঁৱৰ পৰা কোৱালগুৰি ফালে আহিবা নাই, দেৰগাঁৱৰ পৰা ৰাইট চাইডে 15 কিলোমিটাৰমান যাব লাগে এখেতৰ ফালে। আমাৰ ঘৰলৈও দেৰগাঁৱৰ পৰা 15 কিলোমিটাৰমান। তাৰপিছত মই 2019ত হায়াৰ ছেকেণ্ডেৰী পাছ কৰি DKD কলেজত নাম লগাইছিলোঁ। তাৰ আগতে কৈ দিছোঁ, আমাৰ ঘৰত মানুহ 5জন, মা দেউতা আইতা আছে, দেউতাৰ ভাগৰ আইতা আৰু ভাইটি এটা। মই এইবাৰ হায়াৰ ছেকেণ্ডেৰী ফাইনেল দিব। মই সিহঁতৰ ঘৰত আছিলে ককাক আইতাক আৰু তাইৰ মাক বাপেক নাই জানো, সৰুতে ঢুকালে। তাৰপিছত সেনেকৈ থাকে। ককাক এই যোৱাটো আঘোণত ঢুকাইছে, এতিয়া আইতাক থাকে। এনেই জেঠাইহঁত আছে, ওচৰতে থাকে জেঠাইহঁত, মানে সিহঁতৰ ঘৰৰ লগত ইমান টাৰ্মছ নাই। এনেই আইতাকৰ লগত চাওঁ, তাই যেতিয়া আমাৰ ঘৰলৈ আহে আইতাকক এই জেঠাইহঁতে চোৱা চিতা কৰে। চাব নালাগে মানে, আইতাকে নিজে বনাই কৰি খাব পৰা ধুনীয়া হৈছে, ডেকা হৈছে। ঠিক আছে ৰ'ব, বাকীখিনি জনাই আছোঁ। তাৰপিছত মই হায়াৰ ছেকেণ্ডেৰী পঢ়ি DKD কলেজত নামভৰ্তি কৰিছিলোঁ আৰু মোৰ মেজৰ ইকনমিক্সত হয়। তাত মই ইকনমিক্সত মেজৰ যেতিয়া লৈছিলোঁ, তাতে এজনী ফ্ৰেণ্ড লগ পাইছিলোঁ। তাই অৱশ্যে প্ৰথমে মই ভাল বুলিয়ে ভাবিছিলোঁ তাইৰ লগত যেতিয়া চিনাকি হৈছিলোঁ, কিন্তু পাছতহে গম পালোঁ ছোৱালীজনী বহুত ভাল নহয়, বেয়া আছে একচুৱেলি। ঘৰৰ কোনো কথাই নুশুনে, কিবা কিবি আৰু সেইবিলাক আমাৰ বেলেগৰ কথা জানিব দৰকাৰ নাই, নিজৰ কথা ক'ম বুলিহে কৈছোঁ। তাৰপিছত তেতিয়া তাইৰ লগত চিনাকি হৈ থাকোঁতে তাইৰ ভাগৰ ফ্ৰেণ্ড আছিলে মানে দেৰগাঁও হায়াৰ ছেকেণ্ডেৰী পঢ়িছিলে। এটা কথা ক'বলৈ আছে, এই ধুনুৱে হায়াৰ ছেকেণ্ডেৰী পাছ কৰি আৰু নপঢ়িলে, নাম লগাইছিলে প্ৰাইভেটকৈ পঢ়িবৰ কাৰণে, কিন্তু বহুত প্ৰব্লেম আছিলে। ঘৰত অকলে থাকে, অকলে নিজে চম্ভালিব লাগে, গতিকে পঢ়া শুনা সিমানতে বাদ দিলে আৰু নপঢ়িলে। তাই সেইটো বুলি ব্ৰেইনটো চোকা, পঢ়া শুনাটো চোকা আছিলে, জব কৰি আছে। এই লকডাউন দিয়া আগে জবটো মানে তাই ৰিজাইন দি দিলে, বেংকত কৰি আছিলে। ছোৱালীজনী বহুত স্মাৰ্ট হয়। তাৰপৰা মই তাইৰ লগত কথা পাতি থাকোঁতে এইকেইদিন দেখি চিনাকি হ'লোঁ। চিনাকি হৈ মেলি কথা চথা পাতোঁ আৰু ইমানকৈ প্ৰথমে ইমান কথা পতা নাছিলোঁ। আমাৰ একেবাৰে ভালকৈ চিনাকি হৈছিল 2019ৰ 25 ছেপ্টেম্বৰ তাৰিখে। সেইদিনাখনৰ পৰাই আমাৰ কথা বতৰা আৰম্ভ হৈছিল ভালকৈ। তাৰপিছত তেনেদৰে অলপ দিন কথা পাতিলোঁ, ফোন মেছেজ কৰিলোঁ। তাই ঘৰত ইমানকৈ নাথাকে, বাহিৰতে থাকে। তাই গৈ আছিলেগৈ গুৱাহাটীত, কিবা ক'ৰ্চ এটা কৰিছিলে, তাৰপৰা চিধা আমাৰ ঘৰলৈ আহিছিল।
আমাৰ ঘৰত অলপ দিন থাকিলে এনেকৈ মানে প্ৰথমে ইমান ফ্ৰী নাছিলোঁ, কিন্তু চিনাকি হৈ কথা চথা পাতি পূৰা ফ্ৰী হৈ গ'লোঁ। আপোনালোক এটা কথা কওঁ, এতিয়া তাইক আমাৰ ঘৰৰ সকলোৱে আমাৰ ঘৰৰ মেম্বাৰ বুলি ভাবে। মই মোৰ ফ্ৰেণ্ড বুলি একচুৱেলি ভাবোঁ, হয় বেছিয়ে হয়, বাট মোৰ কাৰণে তাই মোৰ বাইদেউ নাই, বাইদেউ হয়, ভণ্টি হয়, ফ্ৰেণ্ড হয়, অল মানে আমাৰ ঘৰৰ মেম্বাৰ একচুৱেলি 5জন বুলি কৈছিলোঁ, 5জন হয় 6জন, তাইও আমাৰ ঘৰৰ মেম্বাৰ। ঠিক আছে ৰ'ব। তাৰপিছত তেনেকৈ কথা পাতি চিনাকি হ'লোঁ ভালকৈ। তাৰপিছত আমাৰ ঘৰত থাকি দিবলৈ আহিলে, সেইটো কথা ক'লোঁ। থাকি এনেদৰে বৰ্তমান এতিয়ালৈকে চলি আছে। প্ৰথম লকডাউন দিয়া মানে আগে আমি কিবা কাম এটাও কৰিছিলোঁ, মানে কলেজ য'ত মই এতিয়া বৰ্তমান পঢ়ি আছোঁ, 4th চেমলৈ পাইছোঁ। বা কলেজৰ এক্সাম দিবলগীয়া হয় নাই, 1st চেমৰ এক্সাম দিলোঁ, তাৰপিছত লকডাউন দিলে, 2nd চেমলৈ পাই গ'ল, 2nd চেমলৈ পালোঁ, 2nd চেমত 2 দিনমান গ'লোঁ, তাৰপিছৰ পৰা কলেজখন দেখিয়ে পোৱা নাই। 2nd চেমৰ পৰা 3rd চেমলৈ পাছ কৰাই দিলে, 3rd চেমৰ পৰা 4thলৈ এতিয়া পাছ কৰাই দিছে। এতিয়ালৈকে একচুৱেলি এক্সামটো হ'বনে নহ'ব কৈ দিয়া নাই, কিন্তু 4th চেমৰ ক্লাছ কৰি আছোঁ এতিয়া অনলাইনত। তাৰপিছত লকডাউন দিয়া অলপ দিনৰ আগতে টাইমত কিবা কাম এটাও কৰিছিলোঁ, যোৰহাটত থাকি লৈছিলোঁ। তাৰপিছত তেতিয়াৰ পৰা মানে মোৰ মাজত বহুত চিনাকি হ'ল। একচুৱেলি তাই মোৰ কাৰণে আমাৰ ঘৰৰ পৰা বা বেলেগৰ পৰা মাজতে কিবা ভুল বুজি অলপ হয় কথাও শুনিবলগীয়া হৈছিলে, তাৰ কাৰণে মানে মই বহুত দুখিত। মোৰ কাৰণেই হ'ল একচুৱেলি কিবাকিবি এইবোৰ মোৰ পাৰ্চনেল কথা আৰু কৈ নিদিওঁ, তাৰ কাৰণে। আমাৰ ফ্ৰেণ্ডশ্বিপটোৰ পৰা গৈ বেষ্ট ফ্ৰেণ্ডশ্বিপ হ'ল এতিয়া বাই ভনী এনেদৰে আছোঁ। আৰু 2020 ছেপ্টেম্বৰৰ 25 তাৰিখে বছৰ কমপ্লিট হৈ গৈছে আমাৰ ফ্ৰেণ্ডশ্বিপৰ। বাকী এতিয়া আহি আছে ফ্ৰেণ্ডশ্বিপ ডে'টো পাতিব লাগিব। একচুৱেলি ফ্ৰেণ্ডতকৈ বাই ভনীহে বেছি হ'ল, গতিকে ফ্ৰেণ্ড নলগাই হ'ল, বেষ্ট ফ্ৰেণ্ড। আৰু এনেদৰে চলি থাকিব। তাই এতিয়া কিবা এপ্লাই কৰিছে জবৰ কাৰণে, লকডাউনটো খুলিলে চাগে জবটো পাবও লাগে। তাৰপিছত এয়াই আমাৰ ফ্ৰেণ্ডশ্বিপৰ কথা, আপোনালোকে হয়তো নাজানিবও পাৰে, গতিকে জনাই দিছোঁ। তাই বেছিভাগ আমাৰ ঘৰতে থাকে, মানে ঘৰত অকলে কি কৰিব, আইতাকজনী আছে এনেকুৱা বকি থাকে। আইতাকক চাবৰ কাৰণে জেঠাইক আছে, সেইটো কাৰণে তাই আমাৰ ঘৰত থাকে। এতিয়া ছানডে যাবগৈ বোলে, আকৌ আহিব ঘৰলৈ, মানে আমাৰ ঘৰত থকা অলপ দিন হৈ যায়, সেইটো কাৰণে ঘৰৰ পৰা আহেগৈ। এইখিনিয়ে আৰু কিনো ক'ম, সেইটোৱে আমাৰ ফ্ৰেণ্ডশ্বিপৰ কথা আছিলে। আমাৰ ভিডিঅ'বোৰ চাব। আৰু এটা কথা, মোক একচুৱেলি তাই চুনু বুলি নামাতে, দেহা বুলি মাতে। মই সেইটো কাৰণে আমাৰ চেনেলটোৰ নাম ডি ব্লগ দিছোঁ। তাইৰ নামটো ধুনু, মোৰ নামটো দেহা। চুনু বুলি মাতিলে মই ভাল নাপাওঁ, বাট মাহঁতে মাতে আৰু আমি কিছুমান ফটো মাৰিছিলোঁ, ফটোখিনিও দিম বাৰু আগতে মৰা। আৰু এটা কথা, আমাৰ চেনেলটো কোনোবাই ছাবস্ক্ৰাইব কৰি আকৌ আনছাবস্ক্ৰাইব কৰি দিছে, গতিকে সেই তেনেকুৱা কামবোৰ নকৰিলে ভাল পাম। এয়াই আছিলে আমাৰ ফ্ৰেণ্ডশ্বিপৰ কথাটো। আজিলৈ ভিডিঅ'টো ইমানতে সামৰিছোঁ। ভিডিঅ'টো চাই ভাল পালে প্লিজ লাইক কৰিব, শ্বেয়াৰ কৰিব, কমেণ্ট কৰিব।